এনেকুৱা মানে 2 বজা হৈ গ'ল। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই সেকেন্ড চেনেল দিনন দিয়া ব্লগ। আজি মানে মই একদম চাওকচোন ড্ৰেছখন কেনেকুৱা হৈছে চাওকচোন, একদম খাটাৰ লেটাৰ পেটাৰ। তো বন্ধুসকল মই কি কাৰণ মই এনেকুৱা ড্ৰেছ হৈ আছো, কাৰণ মই আজি কি ক'ম আৰু বাছ উঠাবলৈ আহিছো। বাছ তাৰমানে ৰাতিপুৱা এইটো বাছ কাটিলো, এতিয়া মানে অলপ এই বাছটো মানে উঠাব লাগিব। তো বন্ধুসকল মই সেইটো আছে বাছ, সেই তাতে মানে এক্টিভটো লৈ গ'লো আৰু এক্টিভ মানে সি তাতে আছে। তো বন্ধুসকল মই সেই এক্টিভটো লৈ যোৱাটো অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো বন্ধুসকল ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ শেষলৈ চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই এক্টিভ যাওঁতে মই ইদি নামিছিলোঁ, সেইকাৰণে মোৰ এই চেণ্ডেলযোৰটো মানে ইয়াতে একদম ছাৰ ইয়াত মানে অলপ একদম কি অলপ ডাউন আছিল না, সেইকাৰণে ইয়াতে আলামালা ধুই দিম আৰু এতিয়া আলামালা ধুই কিনে এইটো কেনেকৈ উঠাম বাৰু, বেলেগ ডিজাইন কৰি মানে মই বাঁহটো উঘাই লৈ যাম। বন্ধুসকল কোনোৰকম উঠালো দিয়াৰ ঘৰত, কোনোৰকম উঠালো বন্ধুসকল। টাটা বাই বাই, এতিয়া গৈ আছো। মোৰ টায়াৰটো মানে চেচ এই চাওক, মোৰ টায়াৰটো মানে এনে আটকি গ'ল ফাৰ্ষ্ট টাইম উঘোৱাত, তেনে এতিয়া এই বান খোৱা নাই বাছটো। মোৰ কাম কৰা ষ্টাইলটো কেনেকুৱা লাগি আছে। এয়া হৈছে আগডাল আৰু এফালে পিছডাল, চাওকচোন বন্ধুসকল পিছডাল কেনেকুৱা সুন্দৰ কৰি আছা দি। দুটা চেণ্ডেলো লৈ ল'ব লাগিব বন্ধুসকল, দুটা চেণ্ডেলো লৈ ল'লো। এতিয়া মানে অলপ স্পীডত গৈ থাকিম, তামাম স্পীড গৈ আছোঁ মই। আহি পাক্কা চৰ পাই গ'লোঁ, পাক্কা চৰ পাই গ'লোঁ। ন' টেনশ্যন, পুৰা হাই স্পীডত গৈ আছোঁ। এতিয়া যিমান চুক্তি আছে পুৰা চুক্তি টান দি আছোঁ। কোনোৰকম আহি পাল বাছ স্থান, সেইটো হৈছে বাছ স্থান। সেইটো মানে আগতে আনি থৈছিলোঁ ইয়াত, এতিয়া মানে 2 বজা হৈ গ'ল। এয়াই হৈছে আজি ৰাতিপুৱাৰ পৰা কাটি থকা বাছ। বন্ধুসকল মোৰ বাছ উঘটা শেষ হৈ গ'ল। তাৰমানে বাছ কটাৰ সময়ত মানে ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। বাছ কটাটো বন্ধুসকল এইটো সৰু 1 বজাটো মানে ওপৰত লৈ যাব লাগিব, হ'লেও এইটো নিব লাগিব। 12 বজাটো মানে ডাউনলোড কৰি ল'লোঁ মোৰ ঘৰত। এতিয়া মানে সেই আপ ৰাস্তাটো গৈ থাকিম এতিয়া। 1 2 সেই তামোলৰ বাগানৰ মাজে মাজে মই এনজয় কৰি মানে বাঁহডালটো লৈ গৈ আছোঁ। তামাম এনজয় বন্ধুসকল, আপোনালোকেও কাম কৰি চাওকচোন, এনেকুৱা কাম কেনেকুৱা লাগে। মোক কিন্তু তামাম ভাল লাগি আছে বন্ধুসকল। বাবা বিশ্বকৰ্মা। বন্ধুসকল এয়াই হৈছে মোৰ আজিৰ কামটো। এতিয়া মানে বন্ধুসকল মই আহিলোঁ পানী খাবলৈ। এয়া চাওক, এয়া হৈছে আমাৰ দণ্ডে, সেই পাহাৰৰ পৰা অট'মেটিক একদম নেচাৰেল পানীটো আহে। তো বন্ধুসকল ঘৰত আহি কিনে গা ধুবলৈ চাবোন নাই। তো বন্ধুসকল এয়া চাওক, এয়া মই চাবোন ল'বলৈ আৰু নেট ল'বলৈ গৈ আছোঁ দোকানত। চাইকেলটো উঠি ল'লোঁ ডাইৰেক্টলি। তো বন্ধুসকল চাই থাকোঁ, মই এতিয়া একদম পূৰা স্পীডত গৈ থাকিম হাটৌ গাঁৱত। এয়া চাওক, এয়া হৈছে আমাৰ গাঁৱৰ লক্ষী মন্দিৰ হয়, এয়া তিনিআলি। কি সুন্দৰ যাম, এই মজা কৰি গৈ আছোঁ এতিয়া বন্ধুসকল। চাওক আমাৰ গাঁৱৰ দৃশ্য, পুৰা গাঁৱৰ মাজত ভিডিঅ' বনাই আছোঁ আপোনালোকক বন্ধুসকল। চাই থাকক কিমান সুন্দৰ একদম মজাকৈ গৈ আছোঁ। এই কাণ্টো বজাই কাণ্টো হাটৌ গাঁও যাম, হাটৌ গাঁও। এয়া হৈছে ৰবাৰ পেলোৱা মেচিন। গৈ আছোঁ লাহে লাহে। আৰু এয়া চাওক আমাৰ ৰাভাসকলৰ বাইশো মন্দিৰৰ ডান বাকচ এইটো, এনেকুৱা গৈ আছোঁ লাহে লাহে। কি মজা, সেউজীয়া ধাননি পথ মজাকৈ গৈ আছোঁ। এয়াই হৈছে ব্ৰিজ, সৰুকৈ ব্ৰিজ। ইয়াত খুন্দিয়াত আড্ডা মাৰোঁ আমি এই ব্ৰিজখনতে। এয়াই হৈছে আমাৰ গাঁৱৰ ফুটবল ফিল্ড মানে। এয়া হৈছে কুঁৱা, পানী খোৱা কুঁৱা, একদম মজা। এইটো আমৈ পৰা স্কুলটো চাওক, পুৰা স্কুলখন চলি আছে চাওক। এয়া চাওক তামাম চাইকেল বাইক বন্ধুসকল। চেইনটো চুৰি গ'ল, কি কৰিম এতিয়া, লাগি গ'ল কালা। এতিয়া এই যা হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে নহয়, আহোঁতে মানে আগতেকো কৰোঁতে মানে একদম চেইনটো মানে উৰি গ'ল। তো বন্ধুসকল এতিয়া মই শান্তিৰে গৈ আছোঁ চেইনখন লগাই। এ চাওক হাটৌ বজাৰৰ ৰাস্তা মজা। এইফালে গাড়ী নাই, এইফালে ডাইৰেক্ট আহি গ'লোঁ নেটৰ দোকানত। কাচু মাৰ খাবলৈ নেট আছে না? ফাইনেলি লৈ ল'লোঁ এয়া নেট।
এতিয়া চাবোন ল'বলৈ বাকী আছে বন্ধুসকল চাবোন হৰিদা চাবোন দে চাবোন হৰিদাৰ দোকানত সোমালোঁ আৰু বিস্কুট খাবলৈ দিছে এয়া চাওক ফ্ৰী হৰিদা যাওঁ হৰিদা হৰিদা গেলুং এই হৰিদা আজিকালি কথাই নকয় টাটা বাই বাই হাতৰ বজাৰ আহিছোঁ বজাৰ লৈ গৈছোঁ হৰিদাৰ দোকানত মানে মই চাবোন ল'বলৈ গৈছোঁ একদম 4 পিচ বিস্কুটটো একদম দি দিলে ফ্ৰী খাবলৈ তাৰমানে বন্ধুসকল ভাবিছে মোৰ ড্ৰেছখন দেখি সি মানে ভাবিছে হৰিদাই সি ভকত আছে বুলি আৰু মই এনে খাওয়াত এক্সপাৰ্ট না সেইকাৰণে হৰিদাই ডাইৰেক্ট হৰিদাৰ দোকানত গ'লে মানে এটা খাবলৈ বস্তু দিয়ে আৰু তো বন্ধুসকল এতিয়া মই ঘৰত যাই একদম চাবোনেৰে আৰামছে গা ধুই দিম তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ সেউজীয়া পথাৰৰ মাজে মাজে মজা মজা